যেতিয়া কোনোবাই আমাক ইগনোৰ কৰিব চেষ্টা কৰে আৰু তেওঁৰ লগত যদি আমাৰ কোনো ইম'চনেল ৰিলেশ্যন থাকে, ধৰক গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড বা বেষ্ট ফ্ৰেণ্ড, তেন্তে সঁচাকৈ বহুত বেয়া লাগে। কোনো কামতে মন নবহে, ঘণ্টা ঘণ্টা ধৰি তেওঁৰ ৰিপ্লেৰ আশাতে থাকোঁ। এটা ডিপ্ৰেশ্যন নিচিনা অনুভৱ হ'ব ধৰে। ফাৰ্ষ্ট ষ্টেপটো হ'ল আপুনি নিজকে নিজে সোধক, হৈছে কি? যদি কিছুদিন আগতে তেওঁ আপোনাৰ লগত ভালদৰে কথা পাতিছিল কিন্তু আজি হঠাতে ইগনোৰ কৰা আৰম্ভ কৰিছে, তেন্তে কিবা নহয় কিবাটো নিশ্চয় হৈছে। আৰু এইটো জানিবলৈ হৈছে কি, সৰ্বপ্ৰথমে আপুনি নিজকে নিজে প্ৰশ্ন কৰক, আপুনি কি তেওঁক এনেকুৱা কিবা কথা কৈছে যাতে তেওঁ কিবা আঘাত পাইছে? আপুনি অনিচ্ছা সত্ত্বেও তেওঁক এনেকুৱা কিবা কৈ পাইছে? যদি আপুনি বুজিব পাৰিছে আপুনি অনিচ্ছা সত্ত্বেও তেওঁক বেয়া কিবা কৈ পাইছে বা কিবা বেয়া ব্যৱহাৰ কৰিছে আৰু তেওঁৰ লগত যদি সম্পৰ্কটো গুৰুত্বপূৰ্ণ হয়, তেন্তে ভাল হ'ব নিজৰ ইগ'টোক আঁতৰত ৰাখি তেওঁক গৈ চৰি কৈ দিয়ক। মানি লওক যে আপোনাৰ ভুল হ'ল, আপোনাৰ কোনো ইচ্ছা নাছিল তেওঁক এনেকুৱা দুখ দিয়াৰ, আৰু তাৰ বাবে আপুনি ক্ষমা খুজিছে, কাৰণ আপোনাৰ কাৰণে তেওঁৰ লগত আপোনাৰ সম্পৰ্কটো আপোনাৰ ইগ'তকৈ বহুত বেছি মূল্যৱান। এইটোতো হ'ল ফাৰ্ষ্ট কেছ। এতিয়া ছেকেণ্ড কেছ কি হ'ব পাৰে? আপুনি নিজকে নিজে প্ৰশ্ন কৰাৰ পাছত দেখিলে যে আপুনিতো তেওঁক এনেকুৱা একোৱে কোৱা নাই বা কোনো বেয়া ব্যৱহাৰো কৰা নাই যাতে তেওঁক বেয়া লাগিব পাৰে। আৰু এই ক্ষেত্ৰত আপোনাক ছেকেণ্ড ষ্টেপ ফ'ল' কৰিব লাগিব, আৰু সেইটো হৈছে তেওঁক গৈ সোধক, হৈছে কি? বেছিভাগ ক্ষেত্ৰত কি হয়, আমি নাতো ইগ'টোক আঁতৰত ৰাখি তেওঁক চৰি ক'ব পাৰোঁ, না তেওঁক গৈ সুধিব পাৰোঁ, হৈছে কি? আৰু এনেদৰে ভাল সম্পৰ্কও ভাঙি যায়। যদি আপুনি নিজে একো বুজিব পৰা নাই, তেন্তে তেওঁক গৈ সোধক। যদি আপুনি তেওঁক ফেচ টু ফেচ সুধিব নোৱাৰে, তেন্তে অন্ততঃ কল কৰি সুধি লওক, অথবা মেছেজ কৰিতো সুধিব পাৰিবই। আপুনি তেওঁক এনেদৰে ক'ব পাৰে, কিয় জানো মোক এনেকুৱা লাগিছে, কিছুদিন ধৰি তুমি মোক ইগনোৰ কৰিছা। যদি মই অজানিতে তোমাক কিবা দুখ দিলোঁ, দেন আই এম ৰিয়েলি চৰি ফৰ ডেট। যদি এনেকুৱা কিবা হৈছে, দেন প্লিজ মোক কোৱা, যাতে মই মোৰ ভুলটো শুধৰাই ল'ব পাৰোঁ, কাৰণ মোৰ বাবে আমাৰ সম্পৰ্কটো বহুত বেছি মূল্যৱান। এতিয়া ইয়াত দুই ধৰণৰ কেছ হ'ব পাৰে। নাম্বাৰ 1, তেওঁ আপোনাৰ মেছেজৰ ৰিপ্লাই কৰিলে আৰু আপোনাক ক'লে আপোনাৰ XYZ কামৰ কাৰণে তেওঁ আপোনাক বেয়া পাইছে আৰু আপোনাৰ ওপৰত খং কৰি আছে। চ' যদি আপুনি অনিচ্ছাকৃতভাৱে তেওঁক দুখ দি থাকে, তেন্তে তেতিয়াই তেওঁক চৰি কৈ দিয়ক যে আপোনাৰ তেওঁক দুখ দিয়াৰ কোনো ধৰণৰ ইচ্ছা নাছিল, আৰু এইবাৰৰ পৰা আপুনি ধ্যান ৰাখিব যে এনেকুৱা একেন নহয়। বা নাম্বাৰ 2, তেওঁ কোনো ৰিপ্লাই নকৰিলে বা ৰিপ্লাই কৰিলে যদিও জাষ্ট এনেকুৱা কোনো ধৰণৰ কথা নক'লে বা কাটি দিলে, নাই এনেকুৱা কোনো কথা নাই, আচলতে মই এটা কামত বিজি আছোঁ, যিটো আপুনিও জানে সত্য নহয়। যেনেকৈ ধৰক তেওঁ গোটেই দিনটো অনলাইনত আছে, এটাৰ পিছত এটা ষ্টেটাছ আপলোড কৰি গৈছে, বা আপোনাৰ কোনো ঠাইত কমন ফ্ৰেণ্ডক নৰ্মেলি ৰিপ্লাই কৰিছে, কিন্তু মাত্ৰ আপুনি কৰিলেই এই এক্সকিউজটো দিছে যে মই পঢ়াত বা কামত ব্যস্ত আছোঁ। যদি ইমান ইম'চনেল মেছেজ এটা পঢ়াৰ পাছতো তেওঁ আপোনাক ইগনোৰ কৰি থাকে, তেন্তে তাৰ পৰা এটা কথাটো পৰিষ্কাৰ হৈ যায় যে হয়তো সেই ৰিলেশ্যনটো আপোনাৰ কাৰণে এতিয়াও মূল্যৱান হৈ আছে, কিন্তু তেওঁৰ কাৰণে নাই। আৰু এই ক্ষেত্ৰত আপুনি থাৰ্ড ষ্টেপটো ফ'ল' কৰক, যিটো হ'ল বুজি লওক তেওঁ সলনি হৈ গৈছে। মানুহৰ জীৱনত প্ৰায়ৰিটি সলনি হৈ থাকে। কালি হয়তো আপুনি তেওঁৰ জীৱনত টপত আছিল, কিন্তু আজি সেই স্থানটো সলনি হৈ গৈছে, আৰু নতুন প্ৰায়ৰিটি অনুযায়ী হয়তো তেওঁ বেটাৰ কাৰোবাক বিচাৰি পাইছে, আৰু সেয়ে তেওঁ আপোনাক ইগনোৰ কৰিছে। আৰু এই বেটাৰ অপশ্যনটো কোনো মানুহ হ'ব পাৰে বা কোনো বস্তু বা কোনো কাম। প্ৰায়ৰিটি সলনি হৈ যোৱাত কোনো অসুবিধা নাই, কাৰণ এইটো আমাৰ সকলোৰে জীৱনত সময়ৰ লগত সলনি হৈ গৈ থাকে। কিন্তু তেওঁৰ ওচৰত যদি আপোনাৰ সম্পৰ্কটোৰে কোনো গুৰুত্ব নাথাকে, তেতিয়াহে সমস্যা। আৰু এই ক্ষেত্ৰত আপোনাক ফৰ্থ ষ্টেপটো ফ'ল' কৰিব লাগিব, আৰু সেইটো হৈছে নিজৰ ছেল্ফ ৰেচপেক্ট কেতিয়াও ডাউন নকৰিব। আপোনাৰ কোনো ভুল নাই, আপুনি তেওঁৰ লগত কোনো বেয়া ব্যৱহাৰো কৰা নাই। আপুনি তেওঁক সুধিলে যদিও তেওঁ আপোনাক বাৰে বাৰে ইগনোৰ কৰিছে, ইমানবোৰৰ পাছতো আপুনি তেওঁৰ পিছত লাগি আছে, এইটো একেবাৰে ভাল নহয়, কাৰণ এইটোৱে নিজৰ দৃষ্টিত নিজৰ ছেল্ফ ৰেচপেক্ট ডাউন হৈ থাকিব। আৰু যিজন মানুহে নিজৰ দৃষ্টিত নিজে সৰু হৈ যায়, সেইজন মানুহে জীৱনত ডাঙৰ কিবা কৰাটো দূৰৰ কথা, ডাঙৰ কিবা ভাবিবও নোৱাৰে। এবাৰৰ কাৰণে আপুনি এইটো মানি ল'ব পাৰে যে আপুনি ভুল বুজিছে, তেওঁৰ কাৰণে আপোনালোকৰ সম্পৰ্কটো গুৰুত্ব এতিয়াও আছে,
তথাপিও আপুনি তেওঁক বাৰে বাৰে ডিষ্টাৰ্ব কৰি কোনো লাভ নাই, বৰং লোকচান আছে। কাৰণ তেতিয়া তেওঁ আপোনাক দুৰ্বল বুলি ভাবিব, আৰু কোনে জানে তেওঁ আপোনাৰ দুৰ্বলতাৰ সুযোগো ল'ব পাৰে। যদি সঁচাকৈয়ে তেওঁৰ কাৰণে আপোনাৰ সম্পৰ্কটোৰ যদি কিবা গুৰুত্ব আছে, কিন্তু তেওঁ বাৰে বাৰে ইগন'ৰ কৰাৰ বাবে আপুনি তেওঁৰ পিছত লাগি থাকিব এৰি দিয়ে, তেতিয়া তেওঁ নিজেই আপোনাৰ কাষত আহিব। ন' মিন্স ন'। যদি তেওঁ আপোনাক ডাইৰেক্টলি নাই কৈ দিয়ে বা তেওঁৰ আওভাৱ দেখি আপুনি এইটো পৰিষ্কাৰ বুজিব পাৰে যে তেওঁৰ উত্তৰ ন', তেন্তে তেওঁৰ পিছত পৰি থকাৰ কোনো দৰকাৰ নাই। তাৰপিছত আপোনাক ফাইনেল ষ্টেপটো ফ'ল' কৰিব লাগিব, যিটো হ'ল তেওঁ যদি সলনি হৈ গৈছে তেন্তে আপুনিও নিজকে সলনি কৰি লওক। তেওঁ নিজৰ জীৱনৰ প্ৰায়ৰিটি সলনি কৰি লৈছে, তেন্তে এইবাৰ আপুনিও নিজৰ জীৱনৰ প্ৰায়ৰিটিবোৰ সলনি কৰি লোৱাৰ। আমি প্ৰায়ে ৰিলেশ্যনশ্বিপ আৰু লভ এই দুটাক বেলেগ বেলেগ বুলি পাহৰি থাকোঁ। চাওক, এটা সম্পৰ্ক কেতিয়াও ওৱান ছাইড হ'ব নোৱাৰে, কাৰণ সম্পৰ্ক মানে দুজনৰ এটা পাৰ্টিচিপেণ্ট থকাটো দৰকাৰ। কাৰণ সম্পৰ্ক মানে দুজনৰ মাজত এক ধৰণৰ আদান প্ৰদান। আৰু প্ৰেম ওৱান ছাইড হ'বও পাৰে, কাৰণ প্ৰেমৰ অৰ্থ কি সেইটো যদি আমি একেবাৰে সহজ ভাষাত ক'ব যাওঁ বা এটা লাইনত কোৱা হয়, তেন্তে সেইটো হ'ল যে মই বিচাৰোঁ তুমি সকলো সময়তে ভালে থাকা, আৰু যদি তুমি মোৰ পৰা দূৰত গৈ ভালে থাকা তেন্তে সেইটোতো মই সুখী। চ' যদি তেওঁ আপোনাৰ লগত কোনো ধৰণৰ সম্পৰ্ক ৰাখিবই নিবিচাৰে, দেন ইটছ ফাইন। কাৰণ এবাৰ যদি আপুনি ভালদৰে মনত পেলায়, তেন্তে অতীতত আপোনাৰ এনেকুৱা কোনোবা নহয় কোনোবা বন্ধু নিশ্চয় আছিল, যাক লৈ আপুনি ভাবিছিল মই আৰু এওঁ গোটেই জীৱন বন্ধু থাকিম। কিন্তু আজি হয়তো সেই বন্ধুজনৰ লগত বছৰত এবাৰো কথা নহয়। চ' তাতকৈ আপুনি পাগল হৈ গৈছে, মৰি গৈছে। সময়ৰ লগে লগে আমি সকলোবোৰৰ লগত নিজকে সলনি কৰিব শিকি লওঁ, মাত্ৰ নিজৰ ইগ', নিজৰ অহংকাৰক কেতিয়াও নিজৰ ওপৰত হাবি হ'ব নিদিব, আৰু লিমিট ক্ৰছ কৰি কেতিয়াও নিজৰ ছেল্ফ ৰেচপেক্ট ডাউন নকৰিব।